জ্বলোৱাটো বহুত কষ্ট কাম অৱশেষত জুইকুৰা জ্বলাব পাৰিলোঁ এই আমাৰ কেমেৰামেন গেলাছো তোৰ ভাই বহুত দূৰৰ পৰা আহি আমি পাইছোঁহি ইয়াত আজি নাম বিয়েৰ গ্ৰিলছ টা ভালুকৰ পোৱালি আজি আমি আপোনালোকক দেখুৱাম এই পৃথিৱীৰ বিৰণ জেগাত কেনেদৰে জীয়াই থাকিব পাৰে মই আজি উপস্থিত হৈছোঁহি তাত ভূমিলেণ্ড এণ্ড ব'ট কিবা এটা লেণ্ড হয় আৰু তাত উপস্থিত হৈছোঁহি আজি আমি দেখুৱাম কোনো ধৰণৰ সা সৰঞ্জাম সা সুবিধা নথকাকৈ মানুহ এজন কেনেদৰে জীয়াই থাকিব পাৰে যিকোনো ঠাইতে ছাৰ্ভাইভ কৰিবলৈ প্ৰয়োজন হোৱা প্ৰধান বস্তুটো হ'ল জুই আৰু তাৰ ব্যৱস্থা আমি যিকোনো উপায়েৰে কৰিবই লাগিব এই জুই খুবেই প্ৰয়োজনীয় কিন্তু আপোনাৰ এনেকুৱা ধৰণৰ ঠাই জুই জ্বলোৱাটো বহুত কষ্টকৰ হয় সেইবাবে আপুনি এনেদৰে জুই জ্বলাবই লাগিব মানে পুৰণা কথা আৰু জুই জ্বলোৱাটো ইমান সহজ কাম নহয় অলপ কঠিন কাম দিয়া জুই জ্বলোৱাটো বহুত কষ্ট কাম অৱশেষত জুইকুৰা জ্বলাব পাৰিলোঁ এই আমাৰ কেমেৰামেন গেলাছো তোৰ ভাই